100 টকাত দুবছৰ পাপালে এটা লৈ আহিছোঁ মোৰ ফালৰ পৰা হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ এইটো ভিডিঅ' আচলতে বহুত পুৰণা ভিডিঅ'টো মই এডিটৰ দুখতে আচলতে দিব পৰা নাছিলোঁ ভিডিঅ'টো যোৱা বছৰ আগষ্টৰ হয় যেতিয়া জিয়ানৰ ছামাৰ ভেকেশ্যন চলি আছিল ডেটটো মেনশ্যন কৰি দিছোঁ গম পাইছেই চাগে আৰু আমি আচলতে মই আৰু জিয়ান মাৰ ঘৰত আছিলোঁগৈ আৰু মানুহজনো আহিছিলে আৰু চুলিখিনি তাৰ বহুত দীঘল হৈ গ'ল ভাবিলোঁ ছামাৰ ভেকেশ্যনটো সমাপ্ত হোৱাৰ আগতে তাক চুলিখিনি কটাই দিওঁ সেয়ে আমি জেকলাইন চেলনলৈ গৈছিলোঁ এইটো চেলন আপোনাৰ নিউ মেডিকেল বিল্ডিঙত আছে ছেকেণ্ড ফ্ল'ৰ আৰু তাৰপিছতে এয়া মাও বহি আছে ময়ো বহি আছোঁ আৰু এইফালে তাৰ চুলি কাটিবলৈ আৰম্ভ কৰিছে তাক আচলতে চুলিখিনি আমি ঠাণ্ডা দিনত প্ৰায় এনেকৈ দীঘল কৰাই হয় আৰু গৰম দিনত চুটিকৈ কাটি দিয়া হয় কিন্তু চুলিখিনি তাক দীঘলকৈয়ে মোৰ ভাল লাগে কিন্তু গৰমত যিহেতু সি বহুত কষ্ট পায় সেইটো কাৰণে চুলিখিনি কটোৱাই দিলোঁহি এয়া দেখিছেনে ফাইনেল লুক এইটো স্মাইল কৰা আকৌ ইমান খঙত যে স্মাইল কৰা চুলিখিনি কাটি হোৱাৰ পিছতে জিয়ানৰ হলিডে' হোমৱৰ্কৰ কিছুমান বস্তু কিনিবলৈ আছিলে সেয়া আমি গৈ আছোঁ আমি গৈ পেলাই তাৰপিছতে স্কুল বেগো কিনিলোঁ স্কুল বেগটো তাৰ পুৰণাই হৈছিলে আৰু এইবোৰ এইফালে আমি ফাইল কাভাৰ দুটামানো কিনি ল'লোঁ আৰু কিবা খুচখুচীয়া বজাৰ দুটামান আছিলে সেয়া কৰি আমি মাক টাউনতে এৰি থ'লোঁ কাৰণ মাহঁতৰ দোকানৰ কিবা বজাৰ আছিলে মায়ে ক'লে তহঁতি যাগৈ যা তাৰপৰা এই আহি পেলাই আমি পালোঁহি তাৰপিছত মানুহজনে ক'লে মই তেলটো ভৰাই লওঁ আমাৰ সেইদিনাখনি গোটেই দিনটো টাউনতে গ'ল আৰু ইমানেই ভাগৰ লাগিছিলে মানে আৰু এখোজ যেন দিবই নোৱাৰি সেনেকুৱা হৈছিলে সেয়া জিয়ানে দিছে তেনেকৈ বহি দিছে একদম ভাগৰত বাৰ্থডে বুলি কিবা এটা লৈ আহিছোঁ মোৰ ফালৰ পৰা চোলা নেকি চোলা নহয় দৰকাৰী বস্তু নাই কেনেকুৱা লাগিছে ভাল লাগিছেনে কাইলৈ আমি চিনেমা চাবলৈ যাম সেইকাৰণে ভাবিলোঁ কাইলৈ আৰু বেলেগ আৰু এটা লৈ ল'ম মানে মোলৈ লোৱা নহ'লে কিমান দাম উপহাৰৰ দাম সুধিব নাপায় নহয় ভাল লাগিছে তাৰপৰা নে আমি সেইটো ঘৰ আহি পালোঁহি আৰু ভণ্টিৰ যিহেতু বাৰ্থডে আছিলে তাইকতো মই চুলি তুলি কটোৱাইছিলোঁৱে আৰু ভাবিলোঁ কিবা এটা দৰকাৰী বস্তু দি দিওঁ যিহেতু তাইৰ ঘৰত নাইটিৰ অভাৱ হৈ আছিলে মই তাইক নাইটি এটাকে আনি দিলোঁ আৰু আহি একদম ভাগৰে জুগৰে চাহ অকণ প্ৰথমে খাই ল'লোঁ আৰু তাৰপিছত ভণ্টিয়ে দুটা এটা বস্তু বনালে আৰু এইফালে ডাঙৰ মাছ আছিল ডাঙৰ মাছৰ বোলো জোল পিঁয়াজ কণ চিয়াজ ময়ে চব কাটি বনাওঁ ৰেডি কৰি তাইনো থৈছে কিমান মই কৰিব আৰু পিঁয়াজকণ মাও দিলোঁ যিহেতু ভাগৰুৱা হৈ আহিছে পূৰা সেইকাৰণে এইফালে মই ইয়াত পিঁয়াজ লৈ লৈছোঁ পিঁয়াজখিনি ফ্ৰাই কৰি পেলাই মাছৰ জোল অকণ বনাম তাতে কাইলৈ এপিচ এপিচকৈ মাছ দিম এতিয়া নাখাওঁ কিন্তু বনাই ভাল পাওঁ নেকি আৰু এয়া হৈছে নেক্সট ডে সেইদিনাখনি ভিডিঅ' তেনেকৈ বনাবলৈ নহ'ল আৰু মানুহজনে ক'লে ব'লা আজি মাহঁতৰ হাঁহ এটা খুৱাই থৈ যাওঁ সেয়া হাঁহ এটা আনিলোঁগৈ ওচৰৰে মানুহ এঘৰৰ পৰা আৰু হাঁহৰ কটা বচা এইবিলাক ভিডিঅ' বনাবলৈ নহ'ল এফালে মই সৰু সৰু মাছো আনিছিলে সেইখিনিও ফ্ৰাই কৰিলোঁ সেইটো দিনত আচলতে তেনেকৈ ভিডিঅ' কৰা নহ'ল আমাৰ যিহেতু মাহী ঘৰৰ ওচৰতে আছে মাহীহঁত আহিছিলে মাহী ল'ৰাটো আহিছিলে ভাতকেইটা খাই পেলাই এনেকৈ শুই থাকিলোঁ আৰু এয়া জিয়ানৰ ৰাতিৰ দৃশ্য দেখিছেনে এনেকৈয়ে সদায় শোৱা সময়ত এনেকৈ ঘৰত আমনি কৰে মোৰ ওচৰত নোহোৱে মাহেকৰ ওচৰলৈ যায়গৈ আমাৰতো ওচৰতে আছে ঘৰলৈ যাবলৈ
আৰু এয়া আজি ঘৰ যাবই হ'ল আৰু জীয়ানৰ আচলতে মনটো বেয়া লাগিছিলে সেইকাৰণে সি পুঠায়েকৰ ওচৰত কিবা এটা দুখ কৰি পেলাই কৈ আছিলে আৰু যোৱাৰ আগতে মা আৰু পাপাক ক'লোঁ যে খুন্দু জলকীয়া কেইটামান ছিঙি দিয়ক সেয়া মায়ে পাপাই ছিঙি আছে বাৰীপা আৰু আচলতে কি হয় বিয়া হোৱা লাগিলে যিমানেই বছৰ নহওক মানে আমি যিমানেই ডাঙৰ হৈ নাযাওঁ কেলৈ কিন্তু মাহঁতৰ ঘৰৰ পৰা আহোঁতে সদায় মনটো বৰ বেয়া লাগে মানে বহুত দুখ লাগে আৰু যেনে তেনে ইম'শ্যনখিনি মই কণ্ট্ৰল কৰি ৰাখোঁ আৰু সকলো বিয়া দিয়া ছোৱালীয়ে চাগে এনেকুৱা হয় আৰু উপায় নাই যাবই লাগিব জীয়ানৰ স্কুলো খুলিবই হ'ল আৰু এয়া মায়ে কিবা কিবি দুটামান হাতত তুলি দিছে আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই